हेलो गाइस কি খবৰ আপোনালোকৰ আই সকলোখিনি ভালে আছে আৰু আজি হৈছে মানে পূজাৰ দ্বিতীয়টো দিন সো যোৱাকালি বেলবৰণ গ'ল আজি মানে মনোহৰ পূজাৰ প্ৰথমটো মানে দেওধানী নৃত্য হ'ব সো আপোনালোককো দেখুৱাও তেন্তে বলক আৰু এইফালে মানে প্ৰীতম আহি পাইছে সো আমি এতিয়া যাওঁ তো গাইস এতিয়া মানে যাই আছো তপন দাদা ঘৰত যিহেতু তপন দাহঁতেও মানে দেউলা টাকা যাব ন সো সেইবাবে গাইস বৰ্তমান এতিয়া আমি মানে যাই আছো দেউতা এজনৰ ঘৰত এতিয়া ধুনীয়াকৈ দাদাজনৰ ঘৰত আহিব আৰু আপোনালোকক মানে ডিষ্টাৰ্ব নিদিওঁ সো আপোনালোকে চাওক itu pemir kan heli media itu jah bagan manu kerian আমাৰ ওচৰতে যিটো খাতলা হৈছে তাৰ মানে মহাদেৱ দাদাজনৰ তাত যাই আছোঁ Boleh kita apa? Min dulu deh. Tadi panis dia. Tapi demra harus saya. Listen. Lebih sebelum ini. Itu warna sortut. Sorot beda kalau sortut. Itu sorot beda kalau. Itu di grup. Itu orang kerja.
এইটো নতুন মন্দিৰ তো গাইছ ইয়াত মানে বহুত বেছি ভিৰ হৈ আছে এইখিনি জেগাত কিয় হৈ আছে মই বাৰু কৈ আছোঁ আপোনালোকক ইয়াত মানে এজন নতুন দেউলা আহিছে য'ত দেউলাজনক মানে কমিটি কিবা কানি প্ৰশ্ন কৰি আছে যেতিয়া মানে প্ৰশ্নৰ উত্তৰ দিব পাৰিব তেতিয়াহে মানে তেওঁক ৰাখিব মানে চ' আপোনালোকে চাই থাকক ভিডিঅ'টো তেওঁ প্ৰশ্নৰ উত্তৰ দিব পাৰে নে নোৱাৰে সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ তো ভিডিঅ'টো চাওক তো গাইছ অলপমান আগতে মই কৈছিলোঁ যে এজন নতুন দেউলা আছে তেওঁ সঠিকভাৱে উত্তৰ দিয়াৰ বাবে তেওঁক মানে ইয়াত সোমাব দিছে এইফালে চাব পাৰে যোনজনে মানে বগা ধুতি পিন্ধি আছে সেইজনে মানে সেই দেউলাজন যিজনক প্ৰশ্ন কৰিছিল
তো গাইজ খাদ্যলাৰ পৰা চিধা আহিলোঁ আমি গেৰুৱালৈকে, যিহেতু ইয়াতো মনসা পূজা হৈ আছে। চ' ইয়াৰে দেওধা নৃত্য চাওক। তো গাইজ এতিয়া মানে সেৱাটো কৰিবলৈ আহিলোঁ। চ' চাওকচোন আপোনালোকে ভিডিঅ'টো।
তো গাইজ যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইবটো কৰি থ'ব অন্য এটা ভিডিঅ'তে আকৌ লগ পাম